ভক্তি ৰসামৃত। বৰগীতৰ মূল বস্তুটোৱেই হৈছে ভক্তি। বৰগীতৰ বক্তব্য হৈছে কৃষ্ণ ভক্তি। এই বৰগীত লৈ এটা এলবাম কৰিছে, নাম দিছে ভক্তি ৰসামৃত। আৰু এইটো কৰিছে কেইজনমান উঠি অহা নৱপ্ৰজন্মৰ উঠি অহা যুৱ আৰু শিশু শিল্পীয়ে। ইয়াৰ সামগ্ৰিক পৰিকল্পনা প্ৰাঞ্জু বাৰুতি আৰু মণিকা বৰাৰ। আৰু ইয়াৰ সংগীত পৰিচালনা কৰিছে অসমৰ এগৰাকী যশস্বী সংগীত শিল্পী প্ৰশান্ত ৰাজখোৱাই। মই আশা কৰিছোঁ যে এই নতুন প্ৰজন্মই ৰাইজলৈ আগবঢ়াই দিয়া ভক্তি ৰসামৃত নামৰ এই এলবামটি বৰগীত প্ৰেমী ৰাইজে গ্ৰহণ কৰিব আৰু উঠি অহা এই প্ৰজন্মক বৰগীতৰ শিল্পীসকলক উৎসাহিত কৰিব। নমস্কাৰ, মই সুবাসনা দত্ত। প্ৰাঞ্জু বাৰুতি আৰু মণিকা বৰাৰ পৰিকল্পনাৰে এটি খুব সুন্দৰ বৰগীতৰ শ্ৰব্য সংকলন আপোনালোকৰ মাজলৈ আহি আছে কেইগৰাকীমান ন শিকাৰুৰ কণ্ঠত। আৰু এই শ্ৰব্য সংকলনটিৰ নাম হৈছে ভক্তি ৰসামৃত। সংগীত পৰিচালনা কৰিছে আমাৰ সকলোৰে পৰিচিত প্ৰশান্ত ৰাজখোৱাই। মই আশা কৰিছোঁ আপোনালোকে এই শ্ৰব্য সংকলনটি আদৰি ল'ব আৰু এই ন শিকাৰুসকলক উৎসাহিত কৰিব বুলি। ধন্যবাদ। নমস্কাৰ, মই ৰূপম ভূঞা। আজি এটা খুব ধুনীয়া খবৰ লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। ভাতৃ প্ৰশান্ত ৰাজখোৱাৰ সংগীত পৰিচালনাৰে মণিকা বৰা আৰু প্ৰাঞ্জু বাৰুতিৰ পৰিকল্পনাৰে ভক্তি ৰসামৃত নামেৰে এখন বৰগীতৰ শ্ৰব্য সফুৰা আপোনালোকৰ ওচৰলৈ আহি আছে। গতিকে এই এলবামখনৰ লগত জড়িত প্ৰতিজন সদস্যকে মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে এই এলবামখন আদৰি লৈ তেখেতসকলক সাহস দিব আৰু এই কণ কণ কণ্ঠশিল্পীখিনি যিসকল এই এলবামখনৰ লগত জড়িত হৈ আছে তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিব। ধন্যবাদ। নমস্কাৰ, মই নিৰ্মালী দাস। প্ৰাঞ্জু বাৰুতি আৰু মণিকা বৰাৰ পৰিকল্পনাৰে আমাৰ আটাইৰে মৰমৰ শিল্পী প্ৰশান্ত ৰাজখোৱাৰ সংগীত পৰিচালনাত কেইগৰাকীমান নতুন নতুন প্ৰতিভাৰ কণ্ঠত এটি সুন্দৰ বৰগীতৰ সফুৰা অতি সোনকালে আহি আছে আপোনালোকৰ মাজলৈ, ভক্তি ৰসামৃত। গতিকে মই আশা ৰাখিছোঁ আপোনালোকে আটাই এই সুন্দৰ বৰগীতৰ সফুৰাটি শুনিব আৰু মই নিজেও শুনিম। মই নিজেও আগ্ৰহী হৈ আছোঁ মানে ভক্তিৰ এই এলবামটো শুনিবৰ কাৰণে। গতিকে আশা ৰাখিছোঁ যাতে এলবামটোৱে সফলতা লাভ কৰে আৰু আপোনালোক আটাই শুনিব বুলি আশা ৰাখিছোঁ। নমস্কাৰ, মই ৰূপাংকিতা পকৰি। এটি ভাল লগা খবৰ দিওঁ আপোনালোকক। মণিকা বৰা আৰু প্ৰাঞ্জু বাৰুতি এওঁলোকৰ পৰিকল্পনাৰে আহি আছে এটা বৰগীতৰ শ্ৰব্য কেছেট ভক্তি ৰসামৃত, যাৰ সংগীত পৰিচালনা কৰিছে প্ৰশান্ত ৰাজখোৱা আৰু য'ত কণ্ঠদান কৰিছে ন ন শিকাৰু কণমানি শিল্পী কেইগৰাকী মানে। আশা কৰিছোঁ আপোনালোকে আঁকোৱালি ল'ব। নমস্কাৰ, মই দেৱজিৎ ভূঞা। উদীয়মান কণ্ঠশিল্পী প্ৰশান্ত ৰাজখোৱাৰ সংগীত পৰিচালিত ভক্তি ৰসামৃত নামৰ এটা বৰগীতৰ শ্ৰব্য এলবাম কিছুদিনৰ পিছতেই আপোনালোকৰ কাষলৈ আহিব। আমি আশা কৰিছোঁ এই এলবামটোৱে ৰাইজক ভক্তি ৰসত মগ্ন কৰি তুলিব আৰু এলবামটো ৰাইজে আঁকোৱালি ল'ব। আৰু যি সময়ত সমাজত অপায় অমংগল বৃদ্ধি পাব লাগিছে, অশান্তি বৃদ্ধি পাব লাগিছে, ভাই ভাইৰ মাজত সংঘাতৰ সূচনা হৈছে, সেই সময়ছোৱাত নিশ্চয় আমি সকলোৱে ভক্তি ৰসামৃত শুনিব লাগে। এইবাবে যাহক আমি সকলোৱে ভক্তি ৰসত গদগদ হৈ পৰোঁ। ক'ৰবাত যেন এটা অশ্লীল শক্তি লুকাই আছে, সেই অশ্লীল শক্তিক আমি শ্ৰদ্ধা জনাওঁ। আমাৰ সকলোৰে যাতে সুখ শান্তি কঢ়িয়াই আনিবলৈ সক্ষম।